পৰিস্থিতি আৰু সময় যিমানে জটিল হ'ব সিমানে তুমি মানুহ চিনি পাই গৈ থাকিবা। সমাজে মানুহ গঠন কৰা নাই, মানুহে সমাজ গঠন কৰিছে। সেই মানুহে সমাজৰ ভয়ত লুকাই থাকে। নিজৰ শৰীৰ ভালে ৰখাৰ দায়িত্ব নিজেই লোৱা দৰকাৰ, কাৰণ বেয়া সময়ত তোমাৰ ওচৰত কোনো নাথাকে। কোনোবাই মোক বেয়া পায়, সেইটো মই দুখ নকৰোঁ, কাৰণ এজন মানুহ সকলোৰে ওচৰত ভাল হ'ব নোৱাৰে। সকলো বস্তু নতুন ভাল লাগে, কিন্তু বন্ধু পুৰণি ভাল লাগে। যি টাইম পাছৰ কাৰণে ভাল পায় সি অলপ কষ্ট পালে আঁতৰি যায়, কিন্তু যি সঁচা ভাল পায় যিমান কষ্ট পালেও সকলো পৰিস্থিতিতে গোটেই জীৱন লগত থাকে। তোমাৰ উন্নতি দেখিলে যিসকলে হিংসা কৰে ভালদৰে চকু মেলি চাবা, সকলোবোৰ তোমাৰ নিজৰ ওচৰৰে মানুহ। কিছুমান মানুহে আনৰ ভুল ধৰি খুব ভাল পায়, কিন্তু নিজে কিমান ভুল কৰে ভাবি নাচায়। সময় সলনি হয়, মানুহ সলনি হয়, কিন্তু সঁচা ভাল পোৱা কেতিয়াও সলনি নহয়।